নমস্কাৰ অসমীয়া শিক্ষাদীপ্তৰ নতুন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম তৰ্ক, বক্তৃতা বা ভাষণ দিয়াৰ ক্ষেত্ৰত কিছুমান উদ্দেশ্য। সেই উদ্দেশ্য সম্পৰ্কে যি উদ্দেশ্য আপুনি আগত ৰাখি পেলাই আপোনাৰ তৰ্ক বা ভাষণ বা বক্তৃতা আপুনি আৰম্ভণি কৰিব, সেই কৌশল সম্পৰ্কে আমি আজি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে আপুনি যদিহে তৰ্ক প্ৰতিযোগিতাৰ প্ৰতি আগ্ৰহী তেনেহ'লে তলত এটা কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সামগ্ৰিকভাৱে আমি তৰ্ক, বক্তৃতা বা ভাষণ কেনেদৰে আৰম্ভণি কৰিব, অৰ্থাৎ যি মঞ্চত ভাষণ প্ৰদান কৰাৰ ক্ষেত্ৰত আপুনি কেনেদৰে আৰম্ভণি কৰিব সেই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে পলম নকৰি বলক আমি বিষয়বস্তুৰ মাজলৈ সোমাই যাওঁ। আপুনি যেতিয়া তৰ্ক, বক্তৃতা বা ভাষণ আৰম্ভণি কৰিব বিচাৰে তেতিয়া আপোনাৰ মনত এটা ভাৱে ক্ৰিয়া কৰে, সেয়া হ'ল যে আপুনি আৰম্ভণি কেনেদৰে কৰিব অথবা আপোনাৰ আৰম্ভণিৰ বাক্যশাৰী কেনেধৰণে প্ৰস্তুতি কৰিব সেই সম্পৰ্কে আপোনাৰ মনত এটা ভাৱে ক্ৰিয়া কৰে। সেয়া নিশ্চিত ৰূপত হ'বই বা স্বাভাৱিক, এই প্ৰক্ৰিয়াটো স্বাভাৱিক। কিন্তু এই প্ৰক্ৰিয়াটোতকৈ আপোনাৰ মনত আন এটা ভাৱে ক্ৰিয়া কৰাটো উচিত যে আপোনাৰ উদ্দেশ্য কি হ'ব বা বক্তৃতা বা তৰ্ক প্ৰতিযোগিতাৰ যিটো বিষয় সেই সম্পৰ্কে আপোনাৰ ধাৰণাটো কি হ'ব বা আপোনাৰ উদ্দেশ্য, মূল উদ্দেশ্যটো কি হ'ব, যিটো আপুনি আপোনাৰ দৰ্শক বা মঞ্চত উপবিষ্টসকললৈ লৈ যাব। সেই উদ্দেশ্যটো আপুনি প্ৰথমতে ঠিক কৰি লোৱাটো প্ৰয়োজন, কাৰণ যদিহে আপুনি তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ যাব বিচাৰে তেতিয়া গুৱাহাটীৰ পোৱাৰ সেই ডিষ্টেঞ্চ অৰ্থাৎ দূৰত্বখিনি আপুনি নিৰ্ভৰ কৰি আপুনি তাৰ বাবে সঠিক সময় নিৰ্ধাৰণ কৰিব যে সময়ত গৈ আপুনি পাবগৈ, অৰ্থাৎ কিমান সময়ত গ'লে সেই ঠাই পাবগৈ, গুৱাহাটী পাবগৈ, বা কিমান সময়ত আপুনি যাত্ৰা আৰম্ভ কৰিব লাগিব সেই সম্পৰ্কে আপুনি এটা সঠিক দিশ এটা নিৰ্ধাৰণ কৰি লয়, সঠিক সময় নিৰ্ধাৰণ কৰি লয় যি উদ্দেশ্য আপুনি আগত ৰাখিছে, অৰ্থাৎ আপুনি গুৱাহাটী পোৱাৰ উদ্দেশ্যটোক আগত ৰাখিছে, সেইবাবে তিনিচুকীয়াৰ পৰা আপুনি সেই যাত্ৰা আৰম্ভ কৰিছে। গতিকে প্ৰথমতে আপোনাৰ যিটো উদ্দেশ্য, যিটো আপোনাৰ মূল গন্তব্যস্থান, সেই গন্তব্যস্থান অৰ্থাৎ ভাষণৰ ক্ষেত্ৰত আপোনাৰ যিটো গন্তব্যস্থান, আপোনাৰ বক্তৃতা প্ৰদান কৰাৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো আগত ৰাখি পেলাই আপুনি আপোনাৰ যাত্ৰা আৰম্ভ কৰিব লাগিব। গতিকে প্ৰথমটো আমাৰ যিটো কৌশল সেয়া হ'ল যে আপুনি এটা উদ্দেশ্য আপোনাৰ সন্মুখত ৰাখক, সেই উদ্দেশ্যত উপনীত হ'বলৈ আপুনি চেষ্টা কৰক, অৰ্থাৎ আপোনাৰ ভাষণৰ জৰিয়তে, আপোনাৰ বক্তৃতাৰ জৰিয়তে সেই উদ্দেশ্যত উপনীত হোৱাৰ লক্ষ্যৰে আপুনি কথাখিনি কৈ যাওক, তেতিয়া নিশ্চিতৰূপে এটা সুন্দৰ আৰম্ভণি হ'ব যিয়ে আপোনাৰ দৰ্শকসকলক আপোনাৰ কথাখিনি বুজি উঠাত সহায় কৰিব। কিন্তু এইখিনিতে এটা কথা লক্ষ্য কৰা উচিত হ'ব যে আপোনাৰ যি বক্তৃতা বা তৰ্ক কৰাৰ ক্ষেত্ৰত আপোনাৰ উদ্দেশ্য এইটো হোৱা উচিত নহয় যে আপুনি তৰ্ক প্ৰতিযোগিতাখন কৰিব লাগে বাবে কৰিছে, অথবা আপুনি বক্তৃতা আপোনাৰ বিদ্যালয়ৰ শিক্ষকে নিৰ্বাচন কৰি দিয়াৰ বাবে আপুনি বিদ্যালয়ৰ কথা শুনি পেলাই, বিদ্যালয়ৰ শিক্ষকজনৰ কথা শুনি পেলাই আপুনি বক্তৃতা কৰিছে। সেই উদ্দেশ্য যদি আগত ৰাখি পেলাই আপুনি বক্তৃতা প্ৰদান কৰিব বিচাৰে বা মঞ্চত ভাষণ প্ৰদান কৰিব বিচাৰে, তেতিয়া কিন্তু আপোনাৰ সেই যি কৌশল বা আপোনাৰ যি আৰম্ভণি, সেই আৰম্ভণি কিন্তু এটা সুদৃঢ় আৰম্ভণি হোৱাৰ বিপৰীতে কিছুমান বেমেজালিৰহে সৃষ্টি হ'ব। আপোনাৰ কথাখিনি শুনাৰ পাছত আপোনাৰ দৰ্শকসকলে কেনেধৰণৰ ৰিয়েকশ্যন দিব, অৰ্থাৎ কেনেধৰণে প্ৰতিক্ৰিয়া কৰিব, সেয়া হ'ব আপোনাৰ বক্তৃতা প্ৰদান কৰাৰ উদ্দেশ্য। ইয়ে দিব আপোনাৰ বক্তৃতাৰ বাবে এখন সুদৃঢ় বা এখন সুস্পষ্ট মেপ, লগতে আপোনাৰ আৰম্ভণি প্ৰতিষ্ঠা ইয়ে কৰিব, অৰ্থাৎ আপোনাৰ দৰ্শকসকলৰ আপুনি কোৱা কথাখিনি শুনাৰ পাছত প্ৰতিক্ৰিয়া কি হ'ব সিয়ে আপোনাৰ গোটেই বিষয়বস্তুটোত নিৰ্ভৰ কৰিব। এই ক্ষেত্ৰত মই তিনিটা দিশ আপোনালোকৰ সন্মুখত স্পষ্ট কৰি দিব বিচাৰোঁ। সেয়া হ'ল থিংক, ফিল আৰু এক্ট, অৰ্থাৎ আপুনি কোৱা কথাখিনি কোৱাৰ পাছত আপোনাৰ দৰ্শকসকলে কি অনুভূতি কৰিব বা কি ধৰণে কথাখিনি ভাবিব, আপোনাৰ কথাখিনি কেনেধৰণে ক্ৰিয়া কৰিব তেওঁলোকৰ হৃদয়ত, আৰু তাৰ পাছত তেওঁলোকে কেনেধৰণে প্ৰতিক্ৰিয়া কৰিব এই গোটেই ব্যৱস্থাটোৰ সৈতে, সেয়া হ'ব আপোনাৰ যি উদ্দেশ্য। আপোনাৰ তৰ্ক বা বক্তৃতা বা ভাষণ দিয়াৰ ক্ষেত্ৰত এয়া আপোনাৰ উদ্দেশ্য হোৱাটো উচিত। এতিয়া কেইটামান উদাহৰণৰ সৈতে আমি বিবেচনা কৰোঁ। উদাহৰণটো ধৰক, আপুনি আপোনাৰ মঞ্চত শিশু শ্ৰমিকৰ বিষয়ে এটা ভাষণ দিব বিচাৰিছে। আপুনি শিশু শ্ৰমিকৰ বিষয়ে ভাষণ দিয়াৰ ক্ষেত্ৰত আপুনি আপোনাৰ মূল যিটো ধাৰণা, সেই ধাৰণাটো হোৱা উচিত হ'ব থিংক হ'ব লাগিব। আপোনাৰ যিটো আমি কৈছোঁ থিংক, ফিল আৰু এক্ট, অৰ্থাৎ সেই থিংক, প্ৰথম যিটো পাৰপ'জ, সেই উদ্দেশ্যটো হ'ব লাগিব যে আপোনাৰ বক্তৃতা শুনাৰ পাছত, শিশু শ্ৰমিক সম্পৰ্কে আপোনাৰ কথাখিনি শুনাৰ পাছত দৰ্শকসকলে বা যিসকল ব্যক্তি, সেই ব্যক্তিসকলে, দৰ্শক ব্যক্তিসকলে সেই শিশু শ্ৰমিকৰ যিটো ক্ৰিয়া, যিটো প্ৰভাৱ, সেই প্ৰভাৱ সম্পৰ্কে সচেতন হ'ব। ফিল সম্পৰ্কে কেনেধৰণৰ, অৰ্থাৎ দ্বিতীয়টো উদ্দেশ্যৰ ক্ষেত্ৰত শিশু শ্ৰমিকে কেনেধৰণে সেই শিশুসকলক প্ৰভাৱিত কৰিছে সেই সম্পৰ্কে তেওঁলোকে হৃদয়ত এটা অনুভূতি সৃষ্টি কৰিব পাৰিব লাগিব আপোনাৰ বক্তৃতাৰ জৰিয়তে।
আৰু তৃতীয়তে এক্ট অৰ্থাৎ প্ৰতিক্ৰিয়াৰ ক্ষেত্ৰত শিশু শ্ৰমিকৰ বিষয়ে আপোনাৰ বক্তৃতাৰ জৰিয়তে কিছুমান ছাত্ৰ ছাত্ৰীয়ে যাতে সেই সম্পৰ্কে কিছুমান ব্যৱস্থা গ্ৰহণ কৰে, সেই সম্পৰ্কে আপোনাৰ গোটেই ভাষণটো বা বক্তৃতাটোৰ ক্ষেত্ৰত এটা ধাৰণা থকাটো উচিত হ'ব। এই তিনিটা ব্যৱস্থাক লৈ যেতিয়া আপুনি তিনিটা দিশক লৈ পেলাই যেতিয়া আপোনাৰ বক্তৃতা কৰিব, সেয়া নিশ্চিতভাৱে এটা সুন্দৰ আৰম্ভণি হ'ব, সুন্দৰ এটা উদ্দেশ্য সম্বলিত হ'ব। গতিকে আপুনি বক্তৃতা বা ভাষণ বা তৰ্ক আৰম্ভণি কৰাৰ ক্ষেত্ৰত আপুনি আপোনাৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো আগত ৰাখি পেলাই আপুনি বক্তৃতা বা ভাষণ আৰম্ভণি কৰক, অৰ্থাৎ আপুনি প্ৰস্তুতি আৰম্ভ কৰক আৰু তাৰ জৰিয়তে এটা সুন্দৰ আৰম্ভণি আপুনি লাভ কৰিব আৰু আপুনি এখন সুন্দৰ ধুনীয়া মেপ পাবলৈ সক্ষম হ'ব, সুস্পষ্ট মেপ হ'ব, যিখনৰ জৰিয়তে আপুনি এটা উদ্দেশ্যত উপনীত হ'বলৈ সক্ষম হ'ব আৰু ইয়াৰ জৰিয়তে আপুনি তৰ্ক প্ৰতিযোগিতাৰ বক্তৃতা বা ভাষণৰ ক্ষেত্ৰত উপযুক্ত ৰূপত আপুনি পুৰস্কাৰ পাবলৈ সক্ষম হ'ব। গতিকে আজি আছিলে এইটো এটা সৰু ভিডিঅ' যিটোৰ জৰিয়তে আমি তৰ্ক প্ৰতিযোগিতা বক্তৃতা বা ভাষণৰ ক্ষেত্ৰত যিখিনি মূল উদ্দেশ্য, সেই উদ্দেশ্যখিনি আগত ৰাখি পেলাই থিংক, ফিল আৰু এক্ট এই তিনিটা দিশৰ ওপৰত গুৰুত্ব ৰাখি পেলাই আপুনি আপোনাৰ উদ্দেশ্যটো অৰ্থাৎ আপুনি যিখিনি পাবলগীয়া দূৰত্ব ডিষ্টেঞ্চ, আপোনাৰ যি উদ্দেশ্য, সেই উদ্দেশ্যত আগবাঢ়ি যাব আৰু তাৰ জৰিয়তে আপুনি এটা সুন্দৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আশা ৰাখিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদিহে ভাল পালে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে কৈছোঁ যে আপুনি যদি সেই তৰ্ক প্ৰতিযোগিতাৰ প্ৰতি আগ্ৰহী, তেনেহ'লে তলত এটা কমেণ্ট কৰিব, ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি দিব। লগতে আমাৰ উৎসাহ পাবৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমি অলপ উৎসাহ পাওঁ। ধন্যবাদ।